হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল ষ্টাৰ্ট ইউ আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনাক জনাইছোঁ স্বাগতম। আহক আজি আমি ভিডিঅ'টোত জানো দীপলিনা ডেকাক কোন অচিনাকি ব্যক্তিয়ে বাটতে লিখিলে চিঠি দিলে সুন্দৰ সুন্দৰ ভাষাৰে প্ৰপ'জ। তাৰ ওপৰত দীপলিনা ডেকাৰ প্ৰতিক্ৰিয়ানো কি আহক আমি চাওঁ। দীপলিনা ডেকাৰ সহকৰ্মীসকলে জনাৰ পিছতো কেনেকৈ দীপলিনাক চিঠি লিখিব পালে আৰু দীপলিনাই কিয় গম পোৱা নাই তেওঁলৈ চিঠি লিখা মানুহজননো কোন। আহক তাৰ ওপৰতনো দীপলিনা ডেকাই কি ক'লে সহকৰ্মীবোৰক সেয়াও আমি চাই লওঁ। সেই মানুহজনৰ সকলো কথা জানিও দীপলিনা ডেকাক কিয় জনোৱা নাছিল, কি সহকৰ্মীবোৰো জড়িত আছিল নেকি এই কথাবোৰত। আহক একেলগে আমি চাওঁ দীপলিনা ডেকাৰ মুখেৰেই। পঢ়িলো এবাৰ ধুনীয়া হেণ্ডৰাইটিং দেই। তহঁতে কিয় পঢ়িছ? মই নাই পঢ়া দেই, অনেষ্টলি মই নাই মোলে পঢ়া। আহিছে। তোমালে আহিছে মই ফুলাও মই নাই পঢ়া। মই চাইছো বাৰু এবাৰ। ওকে মই কি পঢ়ি দিও নেকি? পঢ়ি দিয়া। নাজানো দেই, এইটো কিবা যদি ইটছ আপ টু ইউ, কিবা ইটছ আপ টু যদি ইউ। পাৰিবা পঢ়িব পাৰি। মই পঢ়িছো। মই নাই পঢ়া। মানে মই পাব্লিকত পাৰি শিওৰ Sure, নহয়। sure. চিয়ৰ দিয়া, চবে শুনিব দিয়া। ওকে ফাৰ্ষ্ট অফ অল এটাই কথা কৈছো, এগালমান অভিমান আছে তোমাৰ ওপৰত আৰু থাকিবই ন। হাজাৰ মেছেজ, হাজাৰ কল আৰু কিমান মেনশ্যন কৰিছো ইনষ্টাত। আৰে এদিন এটাতো ৰিপ্লাই কৰিব পাৰা ন? নাই, চিনটো কৰাই নাই আজিলৈকে। মনত আছেনে তোমাৰ? ঐ কোনে লিখিছে, কোনে দিছে চিঠিখন? সেইটো ক'ব নোৱাৰিম এতিয়াতো, ফচি গলো মই। মানে তুমি জানা হা, কিন্তু প্ৰমিছ কৰি দিওঁতে প্ৰমিছ আহিব নোৱাৰো। ষ্টেজত যে এদিন গোলাপ পাহ দিছিলোঁ তোমাক, ষ্টেজত কোনে দিছিলে বাৰু? বহুতে দিছিলে বাৰু। আৰু মোক দেখি 5টা মানে দিছিল তোমাক ফুল। চবৰে ষ্টৰি দিছিলা, কিন্তু মোক কিয় একাষৰীয়া কৰিলা? মই চাগে স্পেচিয়েল হয় বুজিছা, কনফিডেন্স হাই, ব্ৰেকেটত কনফিডেন্স হাই। উফ বাৰে বাৰেনো লাগি ধৰিছে, উঠতে তোমাৰে নাম। গানটো দিছে আকৌ। গানটো দিছে। এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা। ডেম, মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মমেণ্টটো। so sweet। বাৰে বাৰে ভাবো সন্মুখত পালে কৈ দিম মনৰ কথা, কিন্তু সাহসেই নাই। অকাত মনত আহি যায় ৰে, ঠাচ হাৰ্ট ব্ৰেকৰ চাউণ্ড বোলে। চিনেমেটিক। বেয়া চিনেমেটিক গৈ আছে দেই অথনিৰ পৰা। কোনোবা মানে আমাৰ লাইনৰে মানুহ হ'ব লাগিব। অ'। কোন অভিজিত? আচ্ছা প্ৰথম পঢ়ি লওঁ। শুনিছো নতুন গান আহি আছে বোলে তোমাৰ, গুণগুণ। আৰু এইটো কথা তাক কোনে ক'লে? অভিজিতে। 100% চিয়ৰ, ই একো কথা প্ৰাইভেট নাৰাখে। এনিৱে, আৰু এইটোও শুনিছো, এইটো বহুত বেছি স্পেচিয়েল চং হয় বুলি। আচ্ছা, ৰাণীত শ্বুট কৰিবা বুলি গম পালো। এইটো কেনেকে গম পালে? সেইকাৰণে আহিছে চাগে ন। বোলো ইয়াতেই তোমাৰ Story। হাতত দি যাওঁ চিঠিখন। বহুত বেছি শুভকামনা থাকিল গানটোৰ কাৰণে। আগ লগা দেনেকা দেখিছা কিমান খবৰ ৰাখো তোমাৰ। এবছলিউটলি মেন। এণ্ড শুনা না, চুলিখিনি খুলি ৰাখিলে বহুত কিউট দেখি তোমাৰ। এইখিনি আমি নুখুজিলে ভাল হ'ব নেকি? নাই, কিবা যদি নোৱাৰি নেকি? পাৰি পাৰি এভাৰেজ খোলাই ৰাখিবাচোন পাৰিলে শ্বুটৰ চিনবোৰতো। সেইটো অৱশ্যে তাৰ নহ'ব, এইবাৰ খোলা নাই। এইটো ফিল্মি লাইন নহয়, অনেষ্টলি কৈছো দেই। এণ্ড লাষ্টলি দীপলিনা ডেকা, আই লাভ ইউ। ইটি এজন এক্সিডেণ্টেল ভোকেলিষ্ট, ভালে থাকা দেই। এটা ক্লেপ হ'ব লাগে। থেংক ইউ। চিৰিয়াছলি মই ভাষা নাই, ইন শ্বৰ্ট অফ ৱৰ্ডছ ৰাইট নাও। মই নাজানো কি ক'ব লাগে। থেংক ইউ ভেৰি মাছ টু ডেট স্পেচিয়েল পাৰ্চন। You upload this one, no?
আপলোড কৰি দিম Yes, obviously, look, এটা বস্তু কি ভাল হ'ব মানে ইমান ধুনীয়াকে কেনেকে লিখিব পাৰে মানুহে থেংক ইউ ভেৰি মাচ Anyway, সো no, গ্ৰেটফুল গানটো আমি এনাউন্সমেন্ট এইটো কৰিব পাৰোঁ গুণগুণৰ গানটো yeah We can that's a do good that, thing we can do that. আচ্ছা এনিৱে গুণগুণ গান আহিব কিন্তু তাৰে আগত এটা কথাই ক'ম যে আপুনি যোনেই নহওক তুমি যোনেই নোহোৱা বহুত বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে সদায় যেন এনেকৈ দি থাকা তাকে কামনা কৰিছোঁ আৰু সেইটো কাৰণে মোৰো দায়িত্ব আছে মই ভাল কাম কৰিব লাগিব এনেই আৰু মৰম দি থাকিব নেকি মানুহে চ' আই এম ৰেছপনচিবল ফৰ ডেট থেংক ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু